খাবলৈ পাইছে। যোগী মহাযোগী আৰু তপস্বীসকলে যোগ যোগ ধ্যান কৰিও যাৰ দৰ্শন পোৱা নাই সেইজন পৰমলোচনা আতিথ্য গ্ৰহণ কৰিবলৈ পায় আমি নিজকে ধন্য হে জগতৰ গৰাকী হে প্ৰভু কমল লোক এই দাসৰ সেৱা কৰিব গ্ৰহণ অকলে অকলে একেবাৰে গভীৰ চিন্তা কৰোঁ আমি যদি তাৰ কিবা সম্ভেদ পাওঁ প্ৰভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হ'ল ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিওখন একেবাৰে উপায়হীন হৈ পৰিল এই মাত্ৰ মহাকাল আহি মহাপ্ৰলয়ৰ আগজাননী দিব মহাপ্ৰলয় মহাসাগৰত সমস্ত পৃথিৱী ডুবাই পেলাব মাত্ৰ অসুৰাত নামবোৰ অতি ভয়ংকৰ নাৰায়ণ প্ৰভু এইবিলাক ধ্বংস কৰিবলৈ দেৱান্ত
মাৰ কামৰ কৰিলেও প্ৰভু দুষ্ট দমন আৰু শান্ত পালন কৰিবই লাগিব দেৱৰী প্ৰভু আপুনি প্ৰথমে একেবাৰে পাগল কৰি পালোঁ এবাৰ কৰি চাওক ধ্বংস হৈ যোৱা এই সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ নাৰায়ণ প্ৰভু অৱশ্যে ঠিকেই কৈছে এই মহাপৰৱ এই মহাপৰৱ এই পৃথিৱীত কোনো বাচি থাকিব নোৱাৰিব নহয় দেৱৰী প্ৰভু মহাকালে কৈব যম নদীপ ৰাজা সত্যব এই মহাপ্ৰণয়টো বাচি থাকিব জন্তু বিপদা কৰ্তব্য হয় দেৱৰী নাৰায়ণ নাৰায়ণ প্ৰভু জন্তু বিপদা কৰ্তব্য মহাধাৰ্মিকতা প্ৰভু তেওঁ তেওঁৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু সৃষ্টি ৰক্ষা কৰিব পাৰি হয় প্ৰভু কিন্তু তেনেকৈ দেৱৰী প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলো সামগ্ৰী কৰ্ম কৰি ৰাখিবলৈ কয় কেনেকৈ জীৱ জন্তু ৰাখিব লাগিব আৰু সেইটোৱে যদি ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিলেহে প্ৰভু তোমালোকৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু ময়ো তাৰে পৰিকল্পনা কৰোঁ সময় তাক ব্যৱহাৰ কৰিব লাগিব দেৱৰী প্ৰভু এনেদৰে মাজে সময়ে আহি বুদ্ধি ভাৰসা দি থাকিবলৈ নাপাহৰিব নাৰায়ণ নাৰায়ণ দেৱৰী প্ৰভু এতিয়া আপুনি মঞ্চলৈ গৈ এই বাৰ্তা সমাজত দিয়ক ভাল প্ৰভু আপোনাৰ চৰণ ধৰি সেৱা কৰিবলৈ আশীৰ্বাদে মাগিছোঁ যাওক দেৱৰী ঈশ্বৰ নারায়ণ নারায়ণ Thank you.